আৰু সাংবাদিক বন্ধুসকললৈ অশেষ ধন্যবাদ ইয়াত আহি আমাৰ সংবাদখিনি লোৱাৰ কাৰণে। মই প্ৰথমতে ক'ব বিচাৰোঁ যে এখেতে খুব এটা বেয়া কথা কালি কৈছে যে এখেতৰ বোলে হাঁহি উঠে, এখেতৰ বোলে লাজ লাগে। আমাৰ প্ৰেচিডেণ্ট সভাপতি চাহাবে অলৰেডি ক'লে যে আমাৰ MLA বোলে খালী মঞ্চত এৱাৰ্ড লোৱা মানুহ, ট্ৰফি লৈ দেখা হোৱা মানুহ। তো মই এটা কথা ক'ব বিচাৰোঁ, এয়া আমাৰ ৰবিৰাম ছাৰৰ পেড, আৰু এই পেডত আপোনালোকে চাওক, ইয়াতে আমাৰ যেতিয়া আমাৰ BPF আৰু BJP চৰকাৰ ইয়াৰ আগৰ ষ্টাম্পটোত আছিল, যেতিয়া সৰ্বানন্দ সোণোৱাল ছাৰে যেতিয়া CM হিচাপে আছিল, আমাৰ তেতিয়া স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ MLA চাহাবে আমাৰ তুলসীবিল আৰু ফকীৰাগাঁও মডেল হস্পিটেলৰ কাৰণে এখন প্ৰপ'জাল পঠাই আমাৰ NHMৰ PIPত অন্তৰ্ভুক্ত কৰাৰ কাৰণে এখন আবেদন জনায়। এই আবেদনখনত চাওক, মিনিষ্টাৰ ছাৰে আমাৰ CM ছাৰে ইমিডিয়েট লিখিছে প্লিজ ডু ইট, মিনিষ্টাৰৰ চিগনেচাৰ আছে। এইটো আমাৰ ৰবিৰাম ছাৰৰ পেড, আৰু এই পেডটো আছিল আপোনাৰ 27 জুলাইত, আৰু 27 জুলাইত হয়তো আমাৰ 27 জুলাই 2020 আপোনালোকে নিশ্চয় অৱগত। তেতিয়া সম্পৰ্কৰ আমাৰ BTCত কিন্তু আমাক সম্পৰ্ক কোনেও আমি চিনি পোৱা নাছিলোঁ, তেতিয়ালৈকে তাৰ কোনো EM ক্ষমতাটো তাৰ হাতত নাছিল। তো এই পৰিপ্ৰেক্ষিতত তাৰপিছত গভৰ্ণৰ ৰুল চলি থকা অৱস্থাত আমাৰ ৰবিৰাম ছাৰে গভৰ্ণৰ ৰুল চলি থকা অৱস্থাত 11 আগষ্টত আমাৰ BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী লৈ এখন প্ৰপ'জাল আমাৰ এই ফকীৰাগাঁৱৰ তুলসীবিল মডেল হস্পিটেলৰ কাৰণে এখন প্ৰপ'জাল পঠাব লাগে বুলি এখেতে এখন আবেদন কৰে। ইয়াৰ পিছত 11 আগষ্টৰ পিছত আমাৰ এই BTCৰ আমাৰ এই প্ৰপ'জালটো আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে পোৱাৰ পিছত BTCৰ ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিছে এইটো অফিচিয়েল লেটাৰ, আপোনালোকে চাওক, আগৰ দুখন মই আপোনালোকক পেড দেখাইছিলোঁ, এইখন অফিচিয়েল লেটাৰ। ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ এখেতে 29 অক্টোবৰ 2020, ইলেকশ্যন কেতিয়া হৈছিল? ডিচেম্বৰত হৈছিল। 29 অক্টোবৰ 2020 এখেতে কি কৰিলে? এখেতে মানে আমাৰ ইয়াত কি লিখা আছে, I have the honor to submit here with the feasibility report upgradation of Tulsibil SHC and Fokiragram SHC to Community Health Center, Kokrajhar District, duly countersigned by the undersigned DGR by Honorable MLA Robiram Narjari, 29 Kokrajhar West LAC। আমার MLA সাহাবৰ নামটো আমাৰ ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিছে স্পষ্টকৈ ইয়াত আমাৰ ৰবিৰাম ছাৰৰ DGR মতে যে এইটো বিচাৰে, এইটো স্পষ্টকৈ ইয়াত লিখি আমাৰ BTC ছেক্ৰেটাৰীক পঠাইছে। তাৰপিছত চাওক, আমাৰ BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী সিদ্ধাৰ্থ সিং BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আছিলে। এই BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীজনে আমাৰ মিছন ডিৰেক্টৰক এই প্ৰপ'জালটো ছাবমিট কৰি এইটো অন্তৰ্ভুক্ত কৰিব লাগে বুলি এখেতেও এখন লেটাৰ লিখিছিল, আৰু ইয়াত স্পষ্টকৈ লিখিছে এজ ৰিকুৱেষ্টেড বাই দ্য অনাৰেবল MLA 29 কোকৰাঝাৰ ৱেষ্ট LAC। তো আমাৰ তেতিয়া কি আমাৰ এই চম্পক ডাঙৰীয়া, আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়া তেতিয়া কি আমাৰ MLA আছিল নেকি? নিশ্চয় আমাৰ ৰবিৰাম ছাৰে বিচৰা ধৰণে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে এইটো কিহক লিখিলে, মিছন ডিৰেক্টৰ, NHMৰ মিছন ডিৰেক্টৰক এইটো PIPত অন্তৰ্ভুক্ত কৰাৰ কাৰণে এখেতে লিখিলে, আৰু এইটো লিখিছিলে 25 নৱেম্বৰ। 25 নৱেম্বৰত আপোনালোকে জানে, 25 নৱেম্বৰ 2020 25 নৱেম্বৰত আমাৰ সম্পৰ্কৰ কোনো নামগন্ধ আমাৰ নাছিলে, এখেতক আমি চিনি পোৱা নাছিলোঁ, এখেত কোন হয়, ক'ৰ পৰা আহিছে। তাৰপিছত চাওক, আমাৰ ৰবিৰাম ছাৰে এইখিনি কৰাৰ পিছত এই বস্তুখিনিৰ কাৰণে, এই হস্পিটেলটোৰ কাৰণে অহৰহভাৱে লাগি আছে। এখেতে হেল্থ মিনিষ্টাৰৰ পৰা এটা ফৰৱাৰ্ডিং ল'লে, MD ফৰৱাৰ্ডিং ল'লে। তাৰপিছত এখেতে আমাৰ তেতিয়া মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এখন মেমৰেণ্ডাম বা এখন আবেদন পত্ৰ এখন দিয়ে টু দ্য অনাৰেবল চিফ মিনিষ্টাৰ আছাম।
এইটো দিয়ে কেতিয়া 26 নৱেম্বৰ 26 নৱেম্বৰত এখেতক মানে আমাৰ মানে হেল্থ মানে আমাৰ মুখ্যমন্ত্ৰীক এখন আবেদন কৰে আৰু এইটো চাওক আমাৰ মুখ্যমন্ত্ৰীৰ ফৰৱাৰ্ডিং এই মুখ্যমন্ত্ৰীৰ ফৰৱাৰ্ডিং এইটো চাওক আপোনালোকক অলপ পিছতে এইখিনি যাৱতীয় তথ্য আমি দিম তাৰপিছত এইটো চিঠিৰ আধাৰত এই চিঠিখনৰ আধাৰত তেতিয়াৰ অসম গভৰ্ণমেণ্টৰ আণ্ডাৰ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছাম আণ্ডাৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ অসম সচিবালয়ৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ আণ্ডাৰ ছেক্ৰেটাৰী শচীন্দ্ৰ দাস আণ্ডাৰ ছেক্ৰেটাৰী আছিল এখেতে মিছন ডিৰেক্টৰক আমাৰ CM ছাৰক আমাৰ হেল্থ মিনিষ্টাৰক আমাৰ MLA ছাৰে যিটো প্ৰপ'জাল দিলে সেই প্ৰপ'জালৰ ভিত্তিত আমাৰ MD মিছন ডিৰেক্টৰ NHM এখেতক এখন লেটাৰ লিখিলে আৰু ইয়াত স্পষ্টকৈ লিখিলে উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড above I am directed to enclose here with a copy of letter আমাৰ MLA ছাৰৰ লেটাৰৰ কপিখনো দিছে 26/11/2020 26/11/2020 আমাৰ সৰ্বানন্দ ছাৰক যিখন লেটাৰ দিলে এই লেটাৰৰ ভিত্তিত ৰিচিভ ফ্ৰম ৰবিৰাম নাৰ্জাৰী অনাৰেবল MLA regarding upgradation of two subsidiary health center into community health center আজি ডেটত যেটো কমিউনিটি হেল্থ সেন্টাৰ মডেল হস্পিটেল এইটোৰ কাৰণে আপগ্ৰেডেশনৰ কাৰণে আণ্ডাৰ ছেক্ৰেটাৰী কাৰ পৰা ৰিচিভ কৰা বুলি লিখিছে আমাৰ ৰবিৰাম নাৰ্জাৰী ছাৰৰ পৰা ৰিচিভ কৰা বুলি স্পষ্ট কৰি লিখিছে আৰু এইটো লিখিছে কেতিয়া 23 ডিচেম্বৰত তেতিয়া আপোনালোকে জানে ইলেকশ্যন হৈছে একেসকলে গোটেই অসমত ঘূৰি ফুৰিছিল লিলি হোটেলত আছিল এই লিলি হোটেলত থাকি এই হস্পিটেলখন চেকচন কৰিলে নেকি আৰু এখেতে যদি এই হস্পিটেলখন সিলেকশ্যন কৰিছে তো ইমান ডকুমেণ্ট যিমান আণ্ডাৰ ছেক্ৰেটাৰী ডকুমেণ্টত মিছন ডিৰেক্টৰ এখেতৰ ডকুমেণ্টত আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ ডকুমেণ্টত প্ৰত্যেকটো ডকুমেণ্টত আমাৰ ৰবিৰাম ছাৰৰ নাম লিখা আছে তাত এটা ডকুমেণ্টতো লিখা নাই আমাৰ অৰূপ কুমাৰ দেৰ নামটো ইয়াত লিখা নাই তাৰপিছত চাওক ইয়াৰ পিছত আমাৰ MLA ছাৰে সেই 26 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক যিটো লেটাৰ দিছিল তাৰ লগতে এখেতে বহি থকা নাছিল এখেতে 26 নৱেম্বৰত আমাৰ MD NHL এখেতক এখন লেটাৰ লিখিছিল এইটো PIP-ত অন্তৰ্ভুক্ত হৈছে এইটো ইমিডিয়েট কাম আপগ্ৰেডেশ্যন কৰিব লাগে বুলি এখন লেটাৰ লিখিছিল তাৰপিছত চাওক এই লেটাৰবিলাকৰ ভিত্তিত লক্ষ্মণন S IAS বিষয়া মিছন ডিৰেক্টৰ নেশ্যনেল হেল্থ মিছনৰ লক্ষ্মণন S ডাঙৰীয়াই আমাৰ জইণ্ট ডিৰেক্টৰ কোকৰাঝাৰলৈ এখন ফিজিবিলিটি ৰিপৰ্ট বিচাৰি পঠালে যে আমাৰ এই হস্পিটেলখন PIP-ত অন্তৰ্ভুক্ত হৈছে আপুনি ইমিডিয়েট এটা ফিজিবিলিটি ৰিপৰ্ট ইয়াৰ ওপৰত দিয়ক বুলি আজি এই অঞ্চলৰ প্ৰত্যেকজন ৰাইজ অৱগত এই হস্পিটেলখনৰ পিছত ৰবিৰাম নাৰ্জাৰী কেনেকৈ লাগি আছে আৰু তুলনামূলকভাৱে সবৰ লগতে যথেষ্টখিনি তথ্য আছে যে আমি এই হস্পিটেলখন ৰবিৰাম নাৰ্জাৰীয়ে কি কৰিছে তাৰ কাৰণে ফকীৰাগাঁও অঞ্চলবাসী মইনাতল কালজাত ফৰিদাৰচনাত গুৱাহাটী এই অঞ্চলবাসী ৰাইজে ৰবিৰাম নাৰ্জাৰীৰ নেতৃত্বত 10 মাৰ্চত আমাৰ ৰবিৰাম নাৰ্জাৰীৰ নেতৃত্বত আমাৰ শিলান্যাস কৰিলে আজি সেই কথাটোকে কৈ সেই কথাটোক এখেতে চ্যালেঞ্জ হিচাপে লৈ নিজৰ আজি BTC-ৰ পাৱাৰ মানে ক্ষমতাৰ অপব্যৱহাৰ কৰি আজি জইণ্ট ডিৰেক্টৰক মইতো ভাবোঁ এইটো ধমকি দি হ'লেও এটা অৰ্ডাৰ লৈ এখেতে অপেনিং কৰিছে যদি অপেনিং কৰিছে 14 তাৰিখ অপেনিং আছিল এখেতসকলৰ প্ৰমোদ বড়ো ডাঙৰীয়া 14 তাৰিখ চিফ গেষ্ট আছিল ইয়াতে কিয় নাহিলে হয়তো প্ৰমোদ বড়ো ডাঙৰীয়া জানে যে বোলে আমি এইটো যদি যাওঁ এইটো কমপ্লিটলি ৰবিৰাম নাৰ্জাৰী কৰিছে মই তাত যোৱাটো ঠিক নহ'ব তাৰ কাৰণে 14 তাৰিখ প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰণে ৰখিলে 15 তাৰিখ প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰণে ৰখিলে এখেতে জানে ৰবিৰাম নাৰ্জাৰীয়ে এইটো কৰিছে গতিকে এখেতে অহা নাই আৰু এখেতে মোৰ বোধে এখেতৰ শিক্ষাগত অৰ্হতাও কম আছে কাৰণ এখেতে হেল্থ ডিপাৰ্টমেণ্টৰ এজন এখেতে প্ৰত্যেকটো ফিজিবিলিটি ৰিপৰ্ট লেণ্ড ৰিপৰ্ট আজি জইণ্ট ডিৰেক্টৰ ৰিপৰ্ট আজি MD ৰিপৰ্ট প্ৰত্যেকটো ৰিপৰ্ট আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়াৰ জানা আছে এখেতে জানা সত্ত্বেও কি সাহসতে এখেতে আহি যোৱাকালি অপেনিং কৰিছে হয় আজি হেল্থ ডিপাৰ্টমেণ্টৰ এখেতে এইখিনি কাম কৰিব পাৰিল হয় যে আজি হেল্থৰ আজি ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াক এইখিনি ক্ৰেডিট যিজন মানুহে ইমান কষ্ট কৰি ইমান কাম কৰিছে সেই মানুহজনক আজি ক্ৰেডিট দিয়াৰ কি
সমীচীন আছিল না নাই? আজি আমি অসমত আমি বেলেগ বেলেগ জেগাত দেখা পাওঁ, আজি CM গ'লে তাত UDFৰ MLAও যায়, কংগ্ৰেছৰ MLAও যায়। আজি ইয়াতে আমি আহ্বান জনাইছিলোঁ, আমাৰ বৰ্তমানৰ মাননীয় চিফ ডাঙৰীয়া আহি ফিতা কাটক, আমাৰ কোনো ক'ব লগা নাই। লগতে আমাৰ যিজন মানুহ ইমান কষ্ট কৰি ৰাইজৰ কাৰণে এই মডেল হস্পিটেল দুখন চেংচন কৰালে, এখেতসকলক লগত লৈ কৰক, এটলিষ্ট ক্ৰেডিটটো দিব লাগে। ক্ৰেডিটটো দিব লাগে হয় ৰবিৰাম নাৰ্জাৰীৰ নেতৃত্বত। আজি ৰবিৰাম নাৰ্জাৰী ছাৰে যদি নেতৃত্ব নল'লে হয়, আজি নিশ্চয় এই হস্পিটেলখন ইয়াত নহ'ল হয়। আৰু ৰবিৰাম নাৰ্জাৰী বেলেগতো দিব পাৰিলে হয়, আজি ফকীৰাগ্ৰামত নিদি বেলেগতো দিব পাৰিলে হয়। আজি আপোনালোকে চাওক, যোৱাকালি আৰু এটা কথা কৈছে, এই কিহৰ কথা কৈছে, ষ্টেডিয়ামৰ কথা কৈছে, স্পৰ্টছ ষ্টেডিয়াম। এই স্পৰ্টছ ষ্টেডিয়াম মোৰ লগত এইখিনিও তথ্য আছে। এই স্পৰ্টছ ষ্টেডিয়ামৰ অলৰেডি ইয়াতে স্পৰ্টছ ষ্টেডিয়ামৰ চিটা কোপেৰ পৰা ষ্টাৰ্ট কৰি আৰু আজিৰ ডেটত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি ইলেকশ্যনৰ সময়ত মানে কৈ গৈছিল, প্ৰতিশ্ৰুতি দিছিল যে ইয়াত এটা মডেল হস্পিটেল হ'ব। হয়, তেখেতে বিভাগীয় স্বাস্থ্যমন্ত্ৰী আছিল, তেতিয়া BPF গভৰ্ণমেণ্টৰ লগত চৰকাৰ চলি আছিল। আৰু তেতিয়াই আমাৰ ৰবিৰাম নাৰ্জাৰী ছাৰে এখেতৰ পৰা PIPত অন্তৰ্ভুক্তৰ কাৰণে অলৰেডি অন্তৰ্ভুক্ত কৰাই লৈছে। এখেতে জানে, আৰু ইলেকশ্যনৰ সময়ত আহি সেইখিনি কথাই কৈছে। আৰু সেইখিনি কৰিছে কেতিয়া? 29 জুলাইতে সেইটো হৈছে, PIPত অন্তৰ্ভুক্ত 29 জুলাইত। তাৰপিছত ফিজিবিলিটি ৰিপৰ্ট গৈছে 23 ডিচেম্বৰ, তেতিয়া অন্তৰ্ভুক্ত হৈছে। আৰু এখেতে কৈছে যে এইখিনি কথা, আৰু এইখিনি কথা খুব লাজ লগা কথা। এখেতে যিখিনি কথা যোৱাকালি কৈছে, এখেত পাব্লিক প্ৰতিনিধি, এখেতৰ মুখেদি এইখিনি কথা ক'ব নাপায়। আজি এখেতে কৈছে MLA বিলাকৰ পাৱাৰ এণ্ড ফাংচন নাই। তেনেহ'লে এখেতে দেখাই দিয়ক যে এখেতে আজি আমাৰ বিধায়ক নেকি। এখেতে যদি আমাৰ বিধায়ক হয় কৈ দিয়ক। আমাৰ প্ৰমোদ বৰা ডাঙৰীয়াক আহ্বান থাকিল, এখেতে কৈ দিয়ক যে এখেতে আজিৰ পৰা এই অৰূপ কুমাৰ দে ডাঙৰীয়াই আপোনালোকৰ MLA, অৰূপ কুমাৰ দে ডাঙৰীয়াই আপোনালোকৰ EM, অৰূপ কুমাৰ দে আপোনালোকৰ অমুক, এইবিলাক কৈ দিয়ক। আমি তেতিয়া এখেতক মানি ল'ম। আজি এজন জনপ্ৰতিনিধি, পাব্লিকৰ দ্বাৰা নিৰ্বাচিত এজন প্ৰতিনিধি, জনে আজি মিনিষ্টাৰৰ দুৱাৰে দুৱাৰে গৈ, CM ছাৰৰ দুৱাৰে দুৱাৰে গৈ ইমান কষ্ট কৰি আজি এটা হস্পিটেল লৈ আহিছে। ৰাইজৰ স্বাৰ্থত আজি এটা হস্পিটেল লৈ আহিছে। এটা নহয়, আজি দুখন হস্পিটেল লৈ আহিছে। আজি এই ক্ৰেডিটটো সিহঁতে ল'ব বিচাৰিছে, ফিটা কাটিছে। আজি হয়, আমি খুব দুখিত। আজি আমাৰ যিমানখিনি সাংবাদিক বন্ধুসকল আছে, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি ইয়াত উপস্থিত হোৱাৰ কাৰণে আপোনালোকৰ খাততে মই ফকীৰাগ্ৰাম ব্লক BPF কমিটিৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আজি আপোনালোকক মাতাৰ মেইন উদ্দেশ্যটো হ'ল, আমাৰ বিগত আমাৰ কেইবাবছৰ ধৰি আমাৰ ফকীৰাগ্ৰামবাসীৰ এটা অভাৱ আছিলে। এইখন সমষ্টিত আমাৰ ইয়াত এটা ভাল হস্পিটেলৰ ব্যৱস্থা নাই। সৰু সুৰা বেমাৰ হ'লে আমাক কোকৰাঝাৰ যাব লগা হয়, বঙাইগাঁও যাব লগা হয়। এনেকুৱা এটা অভাৱত আমি ভুগি আছিলোঁ। কিন্তু আমাৰ 29 নং কোকৰাঝাৰ যেতিয়া বিধায়ক আমি ৰবিৰাম ছাৰক পালোঁ, তেতিয়াৰ পৰা আমি এখেতৰ জৰিয়তে পাব্লিকৰ মানে ৰাইজৰ যিমানখিনি অভাৱ আছে, আমি সম্পূৰ্ণখিনি কৰিব নোৱাৰিলেও আমি ভালেখিনি তেখেতৰ জৰিয়তে আমি পাবলৈ সক্ষম হৈছোঁ। কিন্তু এখেতে কাম কৰিব যায়, ইহঁতে উল্টা মানে কিছুমান স্বাৰ্থপতি ব্যক্তিয়ে ইহঁতক উল্টা বদনামহে দিয়া দেখা পাই আছোঁ। অতি মানে দুখৰ কথা এইটো, লাজৰৰ কথা এইটো। আমি ফকীৰাগ্ৰামবাসী হিচাপত যোৱাকালি আমি দেখা পাইছোঁ, আমাৰ BTCৰ EM, স্বাস্থ্য বিভাগৰ EM মাননীয় অৰূপ কুমাৰ দে চাহাবে যোৱা 10/3/2022 চনত ফকীৰাগ্ৰাম মইনাতলত 30 বেডেড হস্পিটেল ইনগ্ৰেশ্যন হৈ যোৱা হস্পিটেলখন MLA কৰা হস্পিটেল, মানে যিখন ইনগ্ৰেশ্যন কৰিলে, তেখেতে যোৱাকালি আকৌ নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি কেনে যোৱাকালি আকৌ ইহঁতে ইনগ্ৰেশ্যন কৰিলে। আৰু কৈ আছে যে MLAৰ একো পাৱাৰ এণ্ড ফাংচন নাই। তেওঁৰ জৰিয়তে তেওঁ দিয়া নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিত তেওঁৰহে এইটো কাম তেওঁ কৰিছে। কিন্তু এইটো গোটেই মিছা কথা। আমাৰ BTC ইলেকশ্যন যেতিয়া হৈছিলে, তেতিয়া আমাৰ
2020 চনৰ ডিচেম্বৰ তাৰিখটো কোনটো আছিল ডিচেম্বৰ ইলেকশ্যন হৈছিলে ডিচেম্বৰ 7 আৰু 10 ৰিজাল্ট কিমান 12 আছিলে আৰু তাৰ বহু আগতে আমাৰ MLA চাবে তেতিয়াৰ মানে স্বাস্থ্যমন্ত্ৰী আজি সন্মানীয় অসমৰ মানে ইহঁতে চাওক ইহঁতে যিখিনি ৰাইজক কথা দিছে নিৰ্বাচনৰ আগত তাৰ 1% কাম কৰিব পৰা নাই এতিয়া ৰাইজক বিভ্ৰান্তি কৰি কেনে ইহঁতে ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে এইবিলাক কাম কৰি আছে সেইকাৰণে আমি ফকীৰাগ্ৰামবাসী ৰাইজ হিচাপে এইটো আমি ধিক্কাৰ দিছোঁ এনেকুৱা ৰাজনীতিকৰ পৰা আপোনালোকে বিৰত থাকক ফকীৰাগ্ৰামক ৰাইজে আপোনাক নিৰ্বাচন কৰি BTC লৈ পঠিয়াই দিছে ফকীৰাগ্ৰামৰ উন্নয়নৰ কাৰণে উন্নতি কৰিবৰ কাৰণে ইয়াত ৰাজনীতিক লেতেৰা ৰাজনীতি কৰিবৰ কাৰণে নহয় আপুনি ডেভেলপ কৰক লাগিলে আমিও সহায় কৰিম ফকীৰাগ্ৰামৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰা যদি কিবা হেল্প লাগে সহায় লাগে সহযোগিতা লাগে আমি সদায় আছোঁ সদায় কৰিম কিন্তু আপোনাক এটা কথা কৈছোঁ আমি ফকীৰাগ্ৰামবাসী ৰাইজ হিচাপে BPF দলৰ পৰাও কৈছোঁ আমি লেতেৰা ৰাজনীতি ফকীৰাগ্ৰামত নকৰিব আপুনি ফকীৰাগ্ৰামটো বহুত শান্তিপ্ৰিয় জাগা হয় ইয়াত আমি যিমান আছে কাষ্ট কমিউনিটি আমি দাদা ভাই ককাই মিলা প্ৰীতিৰে আছোঁ আমি ইয়াত থাকি যাম ইয়াত আমাৰ কোনো ভেদাভাৱ নাই কিন্তু আপোনাৰ যি ৰাজনীতিক লেতেৰা ৰাজনীতিক কুচক্ৰান্ত এইবিলাকৰ পৰা আপুনি দূৰত থাকক অন্যথা আগন্তুক দিনত ইয়াৰ কাৰণে আপুনি সাজু হৈ থাকক ৰাইজে টঙালি বান্ধি ৰেডি হৈ আছে ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে